কৰিবৰ কাৰণে তেওঁ কনফাৰেন্স হললৈ মাতি আমি বহুবাৰ আলোচনা কৰিলোঁ। ইয়াৰ আগত 19 চনত আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী মহোদয়ৰ লগত আমাৰ আলোচনা হৈছিলে। তেওঁ আমাৰ মাইণ্ডত চুলিয়াইছিলে। তেওঁ আমাক কৈছিলে 60 বছৰলৈ চাকৰি সুনিশ্চিত কৰিব, আৰপি ব্যৱস্থা কৰিব। আজিলৈকে আমাক সেই কাৰ্যকৰী নহ'ল। তাৰপিছত আপোনাৰ 9 ছেপ্টেম্বৰ 2020ত আগৰ চৰকাৰখনত যি আমাৰ মন্ত্ৰী আছিলে নৱ কুমাৰ দলে ছাৰে প্ৰিন্সিপাল ছেক্ৰেটাৰী মহোদয়লৈ এখন লেটাৰ দিছিলে যে আমাৰ SSC আৰু NRCMৰ দৰে আমাৰ PNRD সকলো কণ্ট্ৰেকচুৱেল এমপ্লয়ী চাকৰি নিয়মীয়াকৰণ কৰিব লাগে, 60 বছৰলৈ নিয়মীয়াকৰণ কৰিব লাগে, আৰপি ব্যৱস্থা কৰিব লাগে। সেই লেটাৰখন পোৱাৰ পিছতো আজিলৈকে সেই বস্তুটো আমাৰ কাৰ্যকৰী নহ'ল। আজি মিটিংখনত আমি কোনো সুফল নাপালোঁ। গতিকে এই সিদ্ধান্ত আমি সকলো ডিষ্ট্ৰিক্টৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বা আমাৰ কাউন্সিল পৰিষদৰ সকলো বিষয়ববীয়ালৈ এৰি দিলোঁ আৰু আমি আন্দোলনৰ কাৰ্যসূচী বৰ্তমান আমি কোনো কাৰণত স্থগিত কৰিব নোৱাৰোঁ। আন্দোলনৰ কাৰ্যসূচী আমি এই আজি যি সিদ্ধান্ত মিটিঙৰ সিদ্ধান্ত, এই মিটিঙৰ যিমানবিলাক সিদ্ধান্ত আছে আমি সকলো আমাৰ অল আছাম কণ্ট্ৰেকচুৱেল এমপ্লয়িজ এছ'চিয়েশ্যনলৈ প্ৰত্যেকখন জিলালৈ প্ৰেৰণ কৰিম আৰু তেওঁলোকে যিবিলাক মতামত দিব এই মতামতৰ ওপৰত ভিত্তি কৰি অহাকালি আমি ডিপাৰ্টমেণ্টক জনাম আমাৰ আন্দোলন কাৰ্যসূচী স্থগিত থাকিব নে আমাৰ আন্দোলন কাৰ্যসূচী চলি থাকিব। প্ৰথম কথা হৈছে কি, আজি 12-13 বছৰৰ পৰা আমাক চৰকাৰে আৰু বিভাগে আবহাৱা ভৰাই আছে। আমাৰ মূল দাবী দুটো হৈছে সকলো কৰ্মচাৰী, সকলো পৰ্যায়ৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক সকলো পৰ্যায়ৰ সকলো কৰ্মচাৰী সুনিশ্চিত কৰিব লাগিব। 60 বছৰলৈকে চাকৰি সুনিশ্চিত কৰিব লাগিব এক, আৰু দ্বিতীয় কথা আমাক স্কেল পে আৰু গ্ৰেড পে দিব লাগিব। তাৰপিছত আমাৰ অন্যান্য চৰকাৰী কৰ্মচাৰীয়ে যিমানবিলাক সুবিধা পায় সেইবিলাক অট'মেটিক আমাৰ লগত আহিব লাগিব। এই মূল দুটা দাবী আৰু এই দুটা দাবীৰ অবিহনে আমি কোনো কাৰণত আমি এই বৰ্তমান সময়ত সিদ্ধান্ত দিব পৰা নোৱাৰোঁ আমি। গতিকে সকলো কৰ্মচাৰীক সুধি কৰ্মচাৰীসকলে আমাক বিভাগে প্ৰদান কৰা যিসমূহ আজি তেওঁলোকে প্ৰদান কৰিম বুলি কৈছে সেই সকলো আমি অহাকালি জনাম। তেখেতসকলৰ জিলাৰ পৰা সকলো কৰ্মচাৰীৰ পৰা মতামত অহাৰ পিছত আমি ডিপাৰ্টমেণ্টক কাইলৈ আমাৰ মতামতৰ বিষয়ে জনাম আৰু বৰ্তমানলৈকে আমাৰ আন্দোলন অহাকালিৰ পৰা চলি থাকিব। একজেক্টলি অহাকালি অৱস্থান ধৰ্মঘট আছে আমাৰ প্ৰত্যেকখন জিলাৰ সদৰত। তাৰপিছত 11 তাৰিখে অৱস্থান ধৰ্মঘট অহাকালি আৰু 18 তাৰিখে আমাৰ 12 ঘণ্টীয়া অনশন কাৰ্যসূচী আছে। জিলা এডমিনিষ্ট্ৰেশ্যনৰ পৰা পাৰ্মিশ্যন লৈ আমি প্ৰত্যেকটো জিলাৰ সদৰত 12 ঘণ্টীয়া অনশন আমি পালন কৰিম। প্ৰত্যেকখন জিলাৰ প্ৰত্যেকজন কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিব ইয়াত। আৰু আমাৰ বৰ্তমান সময়ত আমাৰ ল'ৰা ছোৱালীৰ কোনো ভৱিষ্যত নাই, আমাৰ পিতৃ মাতৃৰ ভৱিষ্যত নাই, পিতৃ মাতৃৰ প্ৰতি কৰিবলগীয়া আমাৰ একোৱেই নাই, আমাৰ হাতত একো নাই। অন্যান্য চৰকাৰী কৰ্মচাৰীক যিসকল সুবিধা দিছে সেই সুবিধাসমূহৰ তুলনাত আমাৰ বিগ জিৰ'। আমাৰ মানুহে মৃত্যুবৰণ কৰাৰ পিছত ভিক্ষা কৰি খাইছে পথাৰত, আমাৰ পথত ভিক্ষা কৰি খাইছে। আমাৰ গহপুৰলৈ যাওক, লখিমপুৰলৈ যাওক, নগাঁৱলৈ যাওক, আপোনালোকে সৰজমিন তদন্ত কৰক, আমাৰ মানুহে আজিৰ তাৰিখত ভিক্ষা খুজি খাই আছে। গতিকে আমাৰ চাকৰি সুনিশ্চিত এইবাৰ হ'বই লাগিব। প্ৰতিটো সংগঠন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী প্ৰতিটো সংগঠন একত্ৰিত হৈছোঁ। কোনো ডিভাইড এণ্ড পলিচি ৰুলে আমাক কোনো কাৰণত এইবাৰ একত্ৰিত কৰি ৰাখিব আৰু আমাক ডিবেট কৰিব নোৱাৰে। আমি একগোট আছোঁ। চৰকাৰ আমি যিকোনো পৰ্যায়লৈ এবাৰ যাম। চৰকাৰৰ বিপক্ষে নহয়, কিন্তু প্ৰায়বাৰে কৈ আছোঁ চৰকাৰৰ বিপক্ষে আমি কোনো কাৰণত আমি যোৱা নাই। চৰকাৰৰ সপক্ষত থাকি আমাৰ মৌলিক অধিকাৰ, সাংবিধানিক অধিকাৰ, এখন দেশৰ জনসাধাৰণে পোৱা যিখিনি অধিকাৰ, এজন দেশৰ জনসাধাৰণৰ বিভাগত কাম কৰা কৰ্মচাৰীয়ে যিখিনি অধিকাৰ পাব লাগে এইবাৰ আমি পাব লাগিব। অন্যথা গোটেই চৰকাৰে মিলি আমাক 8,000 কৰ্মচাৰীক যদি একেলগে অব্যাহতি দিয়ে আমাৰ ক'বলগীয়া নাই, আমি ৰেডি আছোঁ। ধন্যবাদ। অহাকালি যিটো আপোনালোকৰ জিলা ভিত্তিক অৱস্থান ধৰ্মঘটৰ কথা আছে সেইটো কালি কণ্টিনিউ হ'ব। অলৰেডি আমি সকলো ধৰণৰ আপোনালোকক অৱগত কৰিছোঁ। অহাকালি 11 তাৰিখে যদিও 144 চলি আছে, আমি জিলা এডমিনিষ্ট্ৰেশ্যনৰ আইনজ্ঞৰ লগত কথা পাতিছোঁ। 144 চলি থাকিলেও এটা লিমিটেশ্যন অনুসৰি আমাৰ দাবীসমূহ প্ৰত্যেকখন সদৰত ডিষ্ট্ৰিক্টত আমি পালন কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অহাকালিৰ পৰা 18 তাৰিখত যি পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী আছে তেনেকৈ চলাই যাওক। আৰু অহাকালি আমাৰ কাৰ্যসূচী হ'বই, কণ্টিনিউ হ'বই। কিন্তু জিলাসমূহৰ মতামতৰ ওপৰত ভিত্তি কৰি আমি যিখন কণ্ট্ৰেকচুৱেল ষ্টাফৰ পৰা আমি পত্ৰ প্ৰেৰণ কৰিম সেই পত্ৰখন আমি অহাকালি বিভাগত প্ৰেৰণ কৰিম। এইখিনিয়ে ক'বলগীয়া। আৰু এটা কথা আপোনালোকক জনাইছোঁ, আমাৰ এই প্ৰটেষ্টটোত অলৰেডি ZP জিলা পৰিষদৰ আমাৰ যিখন নিৰ্বাচিত বিষয়া আছে তেখেতসকলৰ ফালৰ পৰা, অসম সচিবসকলৰ ফালৰ পৰা, AP মেম্বাৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা, GP এছ'চিয়েশ্যনৰ ফালৰ পৰা, ছেক্ৰেটাৰী এছ'চিয়েশ্যন, ইঞ্জিনিয়াৰ্ছ এছ'চিয়েশ্যন, বিজেপিৰ জিলা চেলৰ মানে যিসকল বিষয়া আছে সেইসকলৰ পৰা সকলো সংগঠনে, ৰাজনৈতিক সকলো সংগঠনে আমাক এবাৰ সমৰ্থন কৰিছে। গতিকে আমি সকলো একমত হৈ আছোঁ, একত্ৰিত হৈ আছোঁ। আমাৰ এই
আমাৰ এই একতাক এইবাৰ কোনো ভাঙিব নোৱাৰে। আমি যিকোনো পৰ্যায়লৈ যাবলৈ সাজু আছো এইবাৰ। এয়াকে আপোনালোকক অৱগত কৰিলোঁ আৰু অসমৰ ৰাইজক আপোনালোকক অৱগত কৰিবৰ কাৰণে আমাৰ দুখৰ বেদনা, আমাৰ যিখিনি ভুগি আছোঁ, আমাৰ যি জীৱনৰ অন্ধকাৰ, আমাৰ পথত ভিক্ষা খুজিবলগীয়া আছে, এই ব্যৱস্থাসমূহ অসমৰ ৰাইজক অনুৰোধ জনাইছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ভাৰতবৰ্ষৰ দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাইছোঁ, তেখেতে হস্তক্ষেপ কৰক, বিভাগীয় মন্ত্ৰীয়ে হস্তক্ষেপ কৰক। আমি জানো তেখেতে 1 ছেকেণ্ডত এইখিনি কাম কৰিব পাৰে। আমি কোনো অসাংবিধানিক অমৌলিক কোনো গণতান্ত্ৰিক আমি যিখিনি দাবী জনাইছোঁ সেইখিনি অগণতান্ত্ৰিক নহয়, অসাংবিধানিক নহয়, যিখিনি কৰিব পাৰে। গতিকে মাননীয় মুখ্যমন্ত্ৰীৰ বিষয়ত আমাৰ হাৰিয়ানা চৰকাৰে এইখিনি কৰি থৈছে, হিমাচল প্ৰদেশে কৰি থৈছে, আল্টিমেটলি চাকৰি ৰেগুলাৰ কৰিলে। এই অনুৰোধে আমাৰ ব্যৱস্থাখিনি আমাৰ লগতে কৰিব। প্ৰটেষ্ট কৰি থকাৰ কাৰণে গোটেই ৰুৰেল ডেভেলপমেণ্টৰ কাম ৰখি আছে যে, তাৰমানে এইটো দেখায় যে গোটেইখিনিতো কাম আপোনালোকে কৰা হৈছে যেন। একজেক্টলি আপোনালোকে চৰজমিন তদন্ত কৰক, প্ৰতিটো পঞ্চায়তলৈ যাওক, প্ৰতিটো খণ্ড অনুলৈ যাওক, প্ৰতিটো জিলা কাৰ্যালয়লৈ যাওক, আমাৰ পঞ্চায়ত ডিপাৰ্টমেণ্টৰ তাত কি কাম চলি আছে আপোনালোকে চাওক। এতিয়া আমি গোটেইখিনি কাম, NSCPৰ কাম, PMAY কাম, MGNREGAৰ কাম, অৰুণোদয় কাম, তাৰ ইলেকশ্যন ডিউটি, ক'ভিড ডিউটি, আমি কি নকৰোঁ, খালি আমি নিৰ্দেশনা পাওঁ। এইটো মই বেলেগকৈ ৰেকৰ্ড কৰিম। প্লিজ কওক। বানপানীৰ সময়ত দুৰ্ভিক্ষসহ মানুহক আমি সহায় কৰোঁ। দ্বিতীয় কথা, ক'ভিড ডিউটি কৰি আমাৰ বহু মানুহ মৰি গৈছে, মৃত্যুবৰণ কৰিছে, 1 টকাও পোৱা নাই চৰকাৰৰ পৰা। তৃতীয়তে ইলেকশ্যন ডিউটি কৰোঁ। চতুৰ্থতে আমি MGNREGAৰ আঁচনি চলাওঁ, PMAY মানুহক ঘৰ দিওঁ, NSCPৰ বৃদ্ধ পেঞ্চনৰ কাম আমি কৰোঁ। আমি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত অসম চৰকাৰে নিৰ্ধাৰণ কৰা প্ৰতিটো কাম, আমি প্ৰতিটো আঁচনি ইমপ্লিমেণ্ট কৰোঁ, ৰূপায়ণ কৰোঁ সততাৰে সতি আৰু চৰকাৰৰ নীতি নিয়মৰ সমাজেৰে। কিন্তু আজি আমি যিখিনি নীতি নিয়ম মানি আছোঁ, আমাৰ জীৱনৰ লগত কোনো নীতি নিয়ম নাই, আমাৰ জীৱন আজি শূন্য। গতিকে আপোনালোকক অনুৰোধ জনাইছোঁ, এই কামখিনি চৰকাৰলৈ প্ৰেৰণ কৰক। আমি যাতে এটা ন্যায্য প্ৰাপ্তি দাবীৰে সৈতে যিটো উত্থাপন কৰিছোঁ সেইখিনি যাতে সফল কৰিব পাৰোঁ। থেংক ইউ, বহুত ভাল।